বালিসত্ৰৰ ৰাজহুৱা সভা মহোৎসৱত লক্ষাধিক ভক্তৰ আৰিয়া প্ৰজ্বলন। সত্ৰ সংস্কৃতিৰ হৃদপিণ্ড স্বৰূপ সভা মহোৎসৱত লোকে লোকাৰণ্য হৈ পৰিছে সভা মহোৎসৱস্থলী। ঐনবেলিৰ দৰে এইবেলিও 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মহোৎসৱ। প্ৰথম দিনৰ কাৰ্যসূচীত ভক্তসকলে উপবাসী থাকি মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে আৰিয়া জ্বলোৱা পৰ্ব এই মহোৎসৱৰ অন্যতম পৰম্পৰা। বিশেষকৈ এই সভা মহোৎসৱত জাতি ধৰ্ম নিৰ্বিশেষে সহযোগিতা আগবঢ়াই আহিছে পৰম্পৰাগতভাৱে প্ৰতি বছৰে। জাতি ধৰ্ম নিৰ্বিশেষে অংশগ্ৰহণ কৰা এই সভা মহোৎসৱত প্ৰতিদিনে 30ৰ পৰা 40,000 ভক্তৰ সমাগম হ'ব বুলি জনায় আয়োজক সমিতিয়ে। এখন ইছলাম ধৰ্মী গাঁও আছে, তেখেতসকলেও এই সভাৰ প্ৰতি যিটো আস্থা যিটো বিশ্বাস, তেখেতসকলে এই অনুষ্ঠানটোক নিজৰ বুলি আগবাঢ়ি লৈ যোৱাৰ বাবে তেখেতসকলে আপ্ৰাণভাৱে আমাক সহযোগিতা আগবঢ়াই আহিছে। বালিসত্ৰ সৎসংগী সত্ৰৰ এই সভা মহোৎসৱ আমাৰ বছৰৰ হিচাপটো বৰ্তমানলৈকে নাই, আৰু যিহেতু 500 বছৰতকৈ অধিক এই সত্ৰ পুৰণি সত্ৰ, আৰু তেতিয়া সেই আমাৰ যিজন তৃতীয় সত্ৰাধিকাৰ তেখেতৰ মৃত্যুতিথি উপলক্ষে আমাৰ এই ৰাজহুৱা সভা মহোৎসৱ উদযাপন কৰি অহা হৈছে। আমি দেখিবলৈ পাইছোঁ ভক্ত অইন বছৰতকৈ অধিক হৈ গৈ আছে প্ৰতি বছৰে, আৰু এইবেলিও আমি প্ৰায় 1 লাখ ভক্ত সমাগম হ'ব বুলি আমাৰ ধাৰণা। আৰু জানো সকলোৱে কৈ দেখোন ইয়াৰ কিবা এটা মাহাত্ম আছে, সেইকাৰণে হয় পূৰণ হয় বুলি কয়, সেইকাৰণে আহোঁ। ভালে লাগে আহি, ইয়াত আহি পেলাই মানে ঘৰত যোৱা ইচ্ছা নাযায় আৰু